কথা হল আমার মুসলমান নেতাই বিভিন্ন ধৰণৰ ৰাজনীতি দলত জড়িত হৈ আছে, কিন্তু সকলোৱে এটা কথাই কৈ আছে যে বড়োসকল আমাৰ শত্ৰু, বড়োসকল আজি আমাৰ শত্ৰু নে বন্ধু। এই কথাটো মই কোৱাৰ কাৰণে আজি ভিডিঅ'খন বনাবলৈ লৈছো। আপোনালোকে চিন্তা কৰক, বড়ো জাতিয়ে আমাৰ শত্ৰু নে আপুনি নিজেই নিজৰ জাতিৰ শত্ৰু? এই কথাষাৰ আপুনি চিন্তা কৰক। কাৰণ বড়োসকলৰ ফালৰ পৰা ধৰি লওক EPPLৰ ফালৰ পৰা আমাক 5টা কৰি কেণ্ডিডেট দিলে MCLA খেলাৰ কাৰণে। আপুনি নিজৰ জাতিৰ MCLA পোৱাৰ কাৰণে, নিজৰ জাতিৰ নিজৰ মানুহ EM হিচাপত পোৱাৰ কাৰণে আপোনালোকে কিয় আজি গোটেই BTC মিলিয়ে 5টা MCLA দিয়াৰ পিছতো এটা MCLA জিকাব নোৱাৰিলে আৰু আপোনালোকে কৈ আছে বড়োসকলে আমাৰ শত্ৰু? আমিতো দেখা পাই আছো আমাৰ শত্ৰু আমি নিজেই, আমাৰ মুছলমানৰ শত্ৰু আমি মুছলমান নিজেই হৈ আছো। কাৰণ আপোনালোকে জানে যে আমাৰ নেতা কৰ্মীসকলে, আমাৰ মুছলমান ফালৰ পৰা যিখিনি নেতা কৰ্মী আছে, এওঁলোকে আজি আমাৰ নজৰত দেখা পাই আছো এওঁলোকে নিজৰ পৰিয়াল পোহপাল দিয়াৰ কাৰণে যিকোনো দলত অন্তৰ্ভুক্ত হৈ আছে আৰু থাকি তাতে নিজৰ স্বাৰ্থ আদায় কৰাৰ কাৰণে এই সাধাৰণ আমাৰ যি জনসাধাৰণ আছে, যি আমাৰ যে ৰাইজ আছে, এওঁলোকক মিছা কথা কৈ আমি এওঁলোকক হয়তো বিপদে পৰিচালিত কৰি আছো। কিন্তু ইয়াৰ ফলত আমি আজি কি হেৰুৱাইছো? গোটেই BTCৰ মুছলমানে চিন্তা কৰক, আজি আপোনালোকে চিন্তা কৰক, আজি আমাৰ মাজত কিন্তু এজনো MCLA নাই। আমি মুছলমান হিচাপত আমি সকলোৱে লাজ পাব লাগে, কাৰণ আপোনাৰ লাজ লগা নাইনে? আপুনি এজন মুছলমান নেতা হিচাপত আপোনাৰ ইমান BTRত দ্বিতীয় সংখ্যাগৰিষ্ঠ এটা জাতি হৈ 5টা MCLA দিয়াৰ পিছত এটাও যে আপুনি যে জিকাই ল'ব পৰা নাই, আপুনি যে ভোট মানে বিভাজন কৰি ভাগাভাগি কৰি বেলেগ কেণ্ডিডেট জিকাৱাৰ যে সুবিধাটো কৰি দিলে, সেই হিচাপত আপুনি মুছলমান হিচাপত এতিয়া পৰিচয় দিয়াত আপোনাৰ লাজ লগা নাইনে? সেয়ে মই ক'ব বিচাৰিছো, আগন্তুক দিনত আপোনালোকে একত্ৰিত হওক। আৰু মোৰ বিশ্বাস নহয় যে আমাৰ জাতিৰ ফালৰ পৰা একত্ৰিত হ'ব। আমাৰ জাতিটোৰ ইমান যে পইচাৰ লোভ, লাজ থাকিব লাগিছিল মানুহৰ, লাজ থাকিব লাগে। মানে নিজৰ জাতিটো আজি ক'ত গৈ আছে সেইটো চিন্তা নাই। জাতীয় সংগঠনবোৰ নিজৰ জাতিৰ কাৰণে চিন্তা কৰে আমি জানো, কিন্তু এইবাৰ ইলেকশ্যনত আমাৰ জাতীয় সংগঠনে নিজৰ জাতিৰ MCLA জিকোৱাৰ কাৰণে কি চিন্তা কৰিছে? নীৰৱ ভূমিকা পালন কৰিলে কেতিয়াও নিজৰ জাতিৰ পৰা MCLA জিকি নাহে। নীৰৱ ভূমিকা পালন কৰি থাকিলে কেতিয়াও নিজৰ জাতিৰ ভিতৰত আমাৰ MCLA EM MLA কেতিয়াও নহয়। সেয়ে মই ক'ব বিচাৰিছো, আজিৰ দিনত এপছুৱে নেতৃত্ব দি আজি প্ৰমোদ বড়োক মানে চিফ বনাবলৈ সক্ষম হৈছে। এপছুৱে নিজৰ জাতিক এটা সঠিক জাগাত লৈ যাবলৈ সক্ষম হৈছে। কিন্তু আপোনালোকৰো প্ৰয়োজন আছিল যে নিজৰ জাতিৰ ভিতৰত 2-4টা MCLA বনাবলৈ অলপ নিজৰ স্বাৰ্থটো ত্যাগ কৰিব লাগিছিল, কিন্তু আপোনালোকে সেইটো নকৰিলে। দুৰ্ভাগ্যজনক, আজি আমি পৰিচয় দি আছো আমি দ্বিতীয় সংখ্যাগৰিষ্ঠ BTRত, কিন্তু দ্বিতীয় সংখ্যাগৰিষ্ঠ আমি নামত আমি কিমান যে পিছ পৰি আছো। যদি কোনোবা এটা সমষ্টিত যদি বড়ো ভোট বা বঙালী ভোট বা কিবা অন্য জাতিৰ ভোট যদি তাতে যদি 15,000 থাকে আৰু আমাৰ যদি 60,000 থাকে, তথাপিও তাতে আমাৰ MCLA নিজিকে। ইয়াৰ কাৰণ আপুনি আৰু মই, ইয়াৰ কাৰণ আপোনাৰ আৰু মোৰ যে টকাৰ লোভ আছে, ইয়াৰ পৰিচয়। সেয়ে মই সকলোকে ক'ব বিচাৰিছো, ইলেকশ্যন আহিলে পইচাৰ লালচত নিজৰ জাতিটোক ক'ত লৈ গৈ আছে আপোনালোকে এবাৰ চিন্তা কৰক। সেইকাৰণে মই ক'ব বিচাৰিছো, মোৰ জাতীয় সংগঠনসমূহ আছে, মই নকওঁ সংগঠনৰ নাম ধৰি, মই নকওঁ, বহু ধৰণৰ সংগঠন আছে। আমাৰ জমিয়ত উলামাৰ পৰা আৰম্ভ কৰি
আমাৰ ABM শো আম শো আৰু কিবা কিবি আমাৰ ধৰ্মীয় সংগঠন আছে গতিকে এই সংগঠনসমূহে অলপ চিন্তা কৰাৰ প্ৰয়োজন আছিল যে আমাৰ 5টা কৰি MCLA আছে MCLA কেণ্ডিডেট দিছে গতিকে ইয়াৰ পৰা আমি 2-4 জন হলেও আমি জিকাই লোৱাটো আমাৰ দায়িত্ব আছিল এটো বড়সকলৰ দায়িত্ব নাছিল কিন্তু বড়সকলৰ ফালৰ পৰা প্ৰমোদ বড়ো ডাঙৰীয়াৰ ফালৰ পৰা কিন্তু আমাক টিকিট দিয়া হল দিয়াৰ পিছত যেনেকৈ আমাৰ থুৰিবাৰীত বড়সকলৰ ফালৰ পৰা আমাক টিকিট দিয়া হল বড়সকলৰ ফালৰ পৰা আমাক 8,000 মান ভোট দিয়া হল তাৰ পিছত আমাৰ জাতিৰ মানুহে আমাৰ কেণ্ডিডেটক কিন্তু 4-5 হাজাৰ ভোট দিব নোৱাৰিলে দুৰ্ভাগ্যজনক কথা নোৱাৰিলে গতিকে আমাক কোনোবাই ইলেকশন খেলিবলৈ টিকিট দিলে আৰু লগতে আমাক মানে ভোট দিলে নিজৰ জাতিৰ তাৰ পিছত আমাৰ নিজৰ জাতিৰ ভোটটো আমি দিব নোৱাৰি আমি হাৰি আছো আৰু আমি সমাজত পৰিচয় দি আছো কি যে আমি মুছলমানৰ নেতা আমি মানে ডাঙৰ নেতা আমি বুদ্ধিজীৱী আমি শিক্ষিত এনেকুৱা শিক্ষিত হৈ এই ৰাইজৰ কোনো লাভ নাই এনেকুৱা বুদ্ধিজীৱী থাকি বিটিআৰ বাখীৰ আমাৰ মুছলমান সমাজত কোনো লাভ নাই আমাৰ বিটিআৰ বা মুছলমান সমাজত এনেকুৱা বুদ্ধিজীৱী শিক্ষিত আছে দিনে ৰাতি মানে এওঁলোকে ইলেকশনত কষ্ট কৰি আছে আমি দেখিছো কিন্তু দুৰ্ভাগ্যজনক এওঁলোকে শিক্ষিত মানুহ হৈ আজি স্কুলৰ মাষ্টৰ এজনে মানে মাহিলী দৰমহা খোৱাৰ পিছতো যি দলৰ টকা পইচা পায় সেই দলৰ হৈহে কাম কৰে গতিকে তেনেকুৱা আমি দেখিবলৈ পাইছো গতিকে আগন্তুক দিনত এই 3 মাহ পিছত আমাৰ ইলেকশন আহি আছে MLA ইলেকশন আহি আছে আসলতে আমি বেলেগ জাতিৰ দৰে আমাৰ জাতিৰ মানুহখিনি আমি কত ভোট দিলে আমাৰ লাভ হ'ব সেইখিনি চিন্তা এতিয়াৰ পৰা আপোনালোকে কিয় কৰিব নোৱাৰে আপোনালোকে ওলাই আহক আপোনালোকে চিন্তা কৰক আমাৰ দৰে মানুহ কেতিয়াও ৰাজনীতি নকৰে তেতিয়া কিন্তু আপোনালোকে যি চিন্তা কৰি আছে আমি ৰাজনীতিত আহিবলৈ আমি বাধ্য হৈছো কিন্তু আমি ৰাজনীতি নাজানো মই নিজে ৰাজনীতি নাজানো কিন্তু দুৰ্ভাগ্যজনক ক'ব লাগিব যে মই হিমানখিনি ৰাজনীতিকবিদ নহয় ৰাজনীতি নাজানো তথাপিও যিখিনি চেষ্টা কৰি আছো হয়তো মোৰ চেষ্টাত হয়তো ভাল হৈছে না বেয়া হৈছে নাজানো কিন্তু মোৰ নজৰত আজি মুছলমানৰ ফালৰ পৰা নিজকে শিক্ষিত বুলি পৰিচয় দিয়াটো এটা লজ্জাজনক বুলি মই ক'ব পাৰো মই ক'ব লাগিব আপোনালোকৰ লাজ লগা নাই নেকি আজি এতিয়া ৰাতি 2টা বাজিছে মোক হ'ব দিয়া নাই এই গোটেই বিটিআৰত ইমান লাখ মানুহ দ্বিতীয় সংখ্যাগৰিষ্ঠ মুছলমানৰ ভিতৰত 5টা কেণ্ডিডেট দিয়াৰ পিছতো আজি এটাও MCLA নিজিকিল আজি যদি এটা MCLA যদি কোনোবা এটা সমষ্টিত জিকাই দিব পাৰিল হয় তাৰ পিছত যদি প্ৰমোদ বড়ো ডাঙৰীয়াই আমাক যদি নিদিল হয় যদি আমাক ক্ষমতা নিদিল হয় তেতিয়া আমি ক'ব পাৰিলো হয় কিন্তু এক্ষেত্ৰত আমাক টিকিট দিলে খেলিবলৈ সুবিধাটো দিলে কিন্তু আপোনালোকে আমি সুবিধাখিনি ল'ব পৰা নাই তাৰ পিছতো আমি বড়সকলক দুখী আছো সেইকাৰণে মই কৈ আছো এই বিটিআৰত থকা মুছলমানখিনি অলপ চিন্তা চৰ্চা কৰক আসলতে আমি আজি কি হৈ গলো বিটিআৰত সকলোৱে জিকি গল সকলোৱে সব ঠিকে হল কিন্তু কোনোৱে আপোনালোকে কাকো ঠকাব পৰা নাই আপোনালোকৰ নিজৰ জাতক আপোনালোকে নিজেই ঠকাইছে আপোনালোকৰ লাজ থাকিব লাগে সেইকাৰণে আপুনি যদি চিন্তাবিদ মানুহ হয় শিক্ষিত মানুহ হয় ৰাজনীতিকবিদ মানুহ হয় যদি মুছলমানৰ ভাল বিচাৰে আগন্তুক দিনত যাতে এনেকুৱা ধৰণৰ কাম কৰা হয় যত আমাৰ জাতিটোৰ কিবা এটা নহয় কিবা এটা থাকে সেইকাৰণে মোৰ ভাষাত কিবা ভুল হলে ক্ষমা কৰিব ধন্যবাদ মই ৰাখিছো আপোনালোকৰ মোৰ মতামত মই দাঙি ধৰিছো এতিয়া আপোনালোকৰ মতামত আপোনালোকে দিয়ক আৰু কোনোবা বন্ধুৱে যদি মোৰ ফেসবুকৰ এই মানে ভিডিঅটো চাই কিবা কিবি যদি লিখিবার যদি বেয়াকে ইচ্ছা এওঁলোকে আমাৰ ভিডিঅ' চাব নালাগে কাৰণ কিছুমান নেতা আছে মাত্ৰ ফেসবুকতহে কমেন্ট কৰি জনাই আছে বিৰাট ডাঙৰ নেতা আপুনি কিমান ডাঙৰ নেতা ফেসবুকৰ কমেন্ট দিলে নহব আপুনি ওলাই আহক জাতিৰ কাৰণে কিবা এটা কৰি দেখুৱাক তাৰ পিছত ভাবিম এই নেপৰ তলত শুই ফেসবুকত কমেন্ট দিলে জাতিৰ কেতিয়া উন্নতি নহয় গতিকে মই সকলোকে অনুৰোধ কৰিব বিচাৰিছো মই ৰাজনীতি বুজি নাপাও
কিন্তু যি দেখা পাই আছো আমাৰ জাতিটো ধ্বংসৰ পিনে গৈ আছে। সেয়ে মই ক'ব বিচাৰিছো, কোনোবাই যদি মোৰ কথাখিনি যদি কোনোবাই বেয়া লাগিছে, মই দুখিত, মই চৰি, মোক ক্ষমা কৰি দিব। কিন্তু আপোনালোকে নিজৰ জাতিৰ কাৰণে ওলাই অহাৰ কাৰণে মই এটা সাধাৰণ মানুহ হৈ মই অনুৰোধ জনাইছো, আগন্তুক দিনত সজাগ হওক, নহলে আমাৰ জাতিটোৰ কাৰণে বিৰাট বিপদ, ভয়ংকৰ দিন আহি আছে, এইটো নিশ্চিত। ধন্যবাদ। আৰু এটা কথা এৰি দিছো, মনত পৰিছে, এই যে ইলেকশ্যনৰ আগত যে আমাৰ জাতীয় নেতাগিলাই, আমাৰ জাতিৰ ফালৰ পৰা যিখিনি নেতা দিনে ৰাতি যে সাধাৰণ মানুহক কৈ আছিল যে 7.2 UPPL আহিলে আমাৰ ঘৰ বাৰী জ্বলাই দিব, ভাঙি দিব। এতিয়াতো UPPL আহিলে এতিয়া আপুনি কি কৰিব? এতিয়া আপুনি টবলা বান্ধিছে নেকি? এনেকুৱা ধৰণৰ ভুৱা কথা কৈ নিজৰ জাতিটোক আপুনি নিজে ঠকাইছে, নিজৰ জাতিটোক আপুনি নিজে ঠকাইছে। গতিকে আমাৰ বিশ্বাস আছে, প্ৰমোদ বড়ো ডাঙৰীয়াৰ ওপৰত আমাৰ বিশ্বাস আছে। আৰু এইখিনি আমাৰ জাতিটো যি বুৰ্বকী কাম এইবাৰ কৰিছে নহয়, ইয়াৰ কাৰণে আমি যিখিনি সেন্টিমেন্ট হৈছো, আমাৰ যিখিনি খং উঠিছে, প্ৰমোদ বড়ো ডাঙৰীয়াই ইমান খং কৰা নাই। প্ৰমোদ বড়ো ডাঙৰীয়াই নিজেই তথাপিও যিখিনি কথা দিছিল সেইখিনি কাম কৰে নে নকৰে আপোনালোকে ধৈৰ্য ধৰি চাব লাগিব। দিনেই ৰাতি আপোনালোকে ভুৱা প্ৰচাৰ। আজি শপত গ্ৰহণ হৈছে, শপত গ্ৰহণ নিজৰ ভাষাত কিবা এটা মিষ্টেক হৈছে। হিমন্ত বিশ্ব শৰ্মাক মুখ্যমন্ত্ৰী কোৱা, BPFৰ একাংশ নেতাই আমাৰ জাতীয় মানুহখিনিয়ে ভিডিঅ' ভাইৰেল কৰি আছে। ইয়াৰ কাৰণ কি? ইমান সৰু মাইণ্ড লৈ আপুনি আহিছে, নিজৰ জাতিৰ মাজত ৰাজনীতি কৰি নিজৰ জাতিটোক উন্নতি কৰিবলৈ আহিছে। গতিকে মই কৈছো, যদি আপুনি ৰাজনীতি কৰে তেনেহলে এজন ৰাজনীতিবিদৰ দৰে ৰাজনীতি কৰক। এনেকুৱা ধৰণৰ ৰাজনীতি নকৰিব য'ত আমাৰ জাতিটো ধ্বংস হৈ আছে। গতিকে আগন্তুক দিনত বিটিআৰবাসী মুছলমান ৰাইজক মই ক'ব বিচাৰিছো, আগন্তুক দিনত প্ৰমোদ বড়ো ডাঙৰীয়া আমাৰ পৰা যিখিনি বিচাৰিছিল আমি দিব পৰা নাই, আমি এওঁক সহায় কৰিব পৰা নাই। তথাপিও এওঁ আমাক আশ্বাস বিশ্বাস দিছে, আমি আছো, সেইখিনি আমি কাম কৰি দেখুৱাম। আৰু এইখিনি কাম নিশ্চয়কৈ আমি কৰি দিব পাৰিলে ৰাইজে আমাক আঁকোৱালি ল'ব। ইয়াৰ কাৰণে ৰাইজে অপেক্ষা ধৈৰ্য ধৰিব লাগিব। আৰু আমি যিখিনি কথা কৈছো এইখিনি কথা আমি পূৰণ কৰিবলৈ আমি চেষ্টা কৰিম, নিশ্চয় কৰি আমি চেষ্টা কৰিম। ধন্যবাদ।